Run, ako. গৈছো ৰ মা মই কামলৈ যাওঁ দেই মা মই আহিছো দেই কাম যা কৰি আছিলো এই মাক ফোন কৰি আছে মই এটা বস্তু দেখাম এইটো চাই ইয়াৰ নাম হৈছে টেকন'লজিয়া ইয়াত মই এতিয়া তলত কি ক'ম ইয়াত মই 12,000 টকা ইনভেষ্ট কৰি 3,000 টকা লাভ পাইছোঁ কি সঁচা নেকি কিমান দিনত জানো নাই 28 দিনত ভাল বস্তু তহঁতি ইয়াত ইনভেষ্ট কৰিবি নেকি মই তহঁতক কৰি দিম তহঁতৰ মোবাইল আছে নাই মই তহঁতক এটা লিংক দিম তাত যদি তহঁতি এতিয়া ৰেজিষ্টাৰ কৰ 120 টকা তহঁতি বোনাছ পাবি আজিয়ে পাম মানে আজিয়ে পাবি পইচা উলিয়াব পাৰিম আমি তাত কিমান টকা লগাব লাগিব তাত তহঁতি 600 আকৌ 50 টকা এটা ৰিচাৰ্জ কৰিব লাগিব এতিয়া আমি কিবা পইচা পাম নেকি 650 টকা ৰিচাৰ্জ কৰিলে 1200 টকা লাভ পাবি ভাল বস্তু পিছত আকৌ যদি খেলি মেলি কিবা হ'ব নি খেলি মেলি একো নহয় মই ইয়াত লগাই দিলে পইচা মই এতিয়া পাই আছো 1200 টকা লাভ পালো এতিয়া কাইলে মোৰ 3,000 টকা লাভ আহিব তেনেহ'লে আমালৈ লিংকটো দি দিবি আমি কৰি চাম সন্ধিয়া সময়ত এটা লগ কৰিম সন্ধিয়া সময়ত যাই দিম ভাল হয় তহঁতৰ ওচৰত পইচা নাই বুলি কৈছিলি তহঁতক মই এজন মানুহৰ ওচৰত লৈ যাম মানুহজনে তহঁতক ঘৰলৈ পইচা দিব সঁচাকৈ নিব সঁচাকৈ দিব বল টাইপৰ হয় কিন্তু তজি খাব পৰা এই ভাই নাযাওঁ নেকি পাছত যদি ধাৰ চাৰ লৈ মাৰিব নোৱাৰো কি হ'ব আৰে একো নকয় পইচা লগোৱাৰ পিছত পাবিতো পইচা ইমান ডাঙৰ ঘৰ এইটো আৰে টকা থকা মানুহটো ইয়াত কি লাগে বছ নাই নেকি ইয়াত বছ নাই বছ বস্তি ক'ত আচ্ছা এতিয়া বস্তিত যাম আমি বস্তি গাঁৱত আনিবি ইয়াতে বহুত ভয় ঐ কোন হয় তহঁত কিয় আহিছ ইয়ালৈ বছক বিচাৰি আহিছিলোঁ হাত দাং ঐ তই ইয়াতে ৰ তহঁত চুপচাপ যাবি হে তাৰ লছটো মই বহুত বিজি হৈ আছোঁ ঐ এই ধৰখন ভয় লগা জেগা অলপ সময়
কোন বছৰ মানুহে এজনে যাব পাৰিব লগ কৰিবলৈ কথা যি পাতিব লগা আছে পাতি ৰাখক আপুনি যাওক মই আহি আছো বছ আহিছিল কি খবৰ মনৰে গ'ল বহুত দিনৰ দেখা হলো পইচা পঠাইছে আপুনি তেওঁলোকে মোক কাম এটাত মই যাব লাগে হয় নেকি তুমি যা লৈ আহা কি দৰকাৰ আহিছিলি আমাক অলপ পইচা লাগিছিলে হয় নেকি কিমান লাগিব 1 লাখ মান দিব পাৰিলে ভাল আছিলে পইচা দিমে হয় কিন্তু সময়মতে মোক ঘূৰাই লাগিব পাৰিবি নহয় 1 লাখ টকা কিন্তু মনত ৰাখিবি বুজিলিতো ঐ সময়ত কিন্তু মোক পইচা ঘূৰাই লাগিব নহ'লে গুলিয়াই মাৰি দিম নহ'লে কথা বেয়া হৈ যাব হেল্ল' ক'ত আছ তই হেৰি পইচা আনিলোঁ এতিয়া লগাই দিব লাগিছিলে তই জল্দি আছোন আমাৰ এইডোখৰত তিনিআলিতে যাওঁ আমি এতিয়া ৰখি আছোঁ পইচা আনিলোঁ আমি পইচা দিলে কেনেকৈ লগাই আনিলা পুৰাপুৰি 1 লাখ আছে মই তোমালোক বস্তু দেখুৱাই দিছোঁ আকৌ এবাৰ মই এতিয়া পইচা লগাই এতিয়া পাই আনিছোঁ তোমালোকক মই লগাই দিম বাৰু এতিয়া আমি ইয়াৰ মোবাইল উলিয়াই 12,000টো লগাব নাই 26 নাই আমাৰ 50,000 লগাই দিওঁ মানে আমাৰ 50,000টো লগাইলে পইচা মানে চিন্তা নকৰা পইচা বহুত আছে 50,000 লগাই দিওঁ 50,000 যে লগাই দিছোঁ তোমালোকে 30 দিনত 2 লাখ টকা লাভ পাবা চিন্তা নাই আমি 1 লাখ টকা দি দিম আমি এইটো লগাই দিলোঁ এইটো চোৱা এইটো 650 ৰিচাৰ্জ কৰিছে তোমালোকৰ কাইলৈ পৰা তোমালোকৰ মানে পইচা সোমাই যাব কেইটকাকৈ সোমাব এদিনত 1200কৈ সোমাব 1200কৈ সোমাব ৰাতি 12টা বজাৰ পিছত তোমালোকৰ সোমাই যাব তোমালোকে কৰিব লাগিব হ'ব এতিয়া মই লগাই দিলোঁ আমি যাওঁ আৰু কিমান দিনৰ পিছত আমি আপোনাক লগ কৰিম আৰু মোক ফোন কৰি দিলেই হ'ব তোমালোকে নাই আমিতো জানিব লাগিব আমি ইমান নাজানো তোমালোকে ফোন কৰি দিলে ভাল বিজনেছ চলাব পাৰিম ব'ল এতিয়া ঘৰত যাওঁ ব'ল মাহঁতক দেখাওঁগৈ ব'ল আমাৰ টেকন'লজি আমি এক্সট্ৰা খুলিছিলে আমাৰ এপটোত আমাৰ পইচা বহুত বেন হৈ থাকিলে মই লগাইছিলোঁ কি বেন হোৱাৰ কথা পাতি আছো মই এক্সট্ৰা খুলিছিলোঁ সেই এপটোত আমি বহুত পইচা লগাইছিলোঁ আমাৰ বেন হৈ থাকিলে কি আপোনালোকেও লগাইছিলে নি আমিও লগাইছিলোঁ কিমান লগাইছে 50,000 তেন্তে আপোনালোকৰ বেন হৈ থাকিলে এতিয়া কিবা পইচাটো পাম নে নাপাম আমাৰ এতিয়া পাব এতিয়া মই কি পাবা দিনটো কাম কৰি 400 টকা পাওঁ সেইটোৱে আমি ঘৰে চলাম নে ধাৰেই মাৰিম হা মই একো ভাবি পোৱা নাই ভাই মোৰ মোৰটো কিবা কিবি কৈছে তো হেল্ল' গাইজ ভিডিঅ'টো শেষৰ ফালে আমি ওলাই আছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাওক আৰু ছাবস্ক্ৰাইবো কৰি দিব আমাৰ চেনেলটোৰ নাম হৈছে দুখীয়াত্মা 07 আমাৰ মানে টেকন'লজিৰ পৰা এটা ভিডিঅ' আহিছিলে ভিডিঅ'টো আমি আপলোড কৰিলোঁ অলৰেডি আপোনালোকে কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে কি কথা ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কমেণ্ট বক্সটোতো আপোনালোকৰ কাৰণে নহয় ন সেইকাৰণে আপোনালোকে কমেণ্ট কৰি জনাব আৰু 2 নম্বৰ পাৰ্টটো যদি লাগে আপোনালোকে কমেণ্ট কৰিব জনাওক আৰু তাৰপিছত কেনেকুৱা ভিডিঅ' লাগে আমাক কমেণ্ট কৰি জনাওক আৰু পূৰা ছাবস্ক্ৰাইবটো পটককৈ কৰি লওক ন তেতিয়াহ'লে কমেণ্টটো কৰিব কমেণ্টটো আৰু এইটো যে ঘণ্টাটো
দবাই দিওঁ দবাই দিব তো শেষৰ ফালে মহাশিৱৰাত্ৰি জয় হিন্দ জয়